স্যার আজি কোনো বিশেষ নিউজ নাই সিএম নিউজটোকে ফাইল দিওঁ নেকি পালিবৰ কাৰণে চান্স আহি আছে ৰবা সিএম অফিচৰ পৰা সুধি পাতিছে ইণ্টাৰভিউত আমি কি প্ৰশ্ন কৰিম বেছি টান প্ৰশ্ন নুসুধিবা টান প্ৰশ্ন কিয় কৰিম হে সহজ সহজ প্ৰশ্ন কৰিব লাগিব যাতে সিএম টপ টপাই উত্তৰ দিব পাৰে আৰু উত্তৰবোৰ দি উঠি সিএম ছাৰে ৰথত উঠি ৰজাৰ দৰে যাব লাগিব এম্বুলেন্সত নহয় তই মানৱ এই ফুটেজখিনি কেপচাৰ কৰ মোৰ নামত এটা ফোল্ডাৰ বনা ঠিক আছে হ'ব দিয়ক দাদা কৰ হেল্ল' বাবা মাৰ আকৌ ষ্ট্ৰক হৈছে কি চিন্তা কৰিব নালাগে মই যিখিনি দৰৱ দিছোঁ সেইখিনি খুৱাই থাকিলে ঠিক হ'ব হঠাতে ষ্ট্ৰক মাৰিলে ডাক্তৰ মতে এইবাৰ ঘূৰি অহাৰ আশা খুব ক্ষীণ মাৰৰ খুব ইচ্ছা আছিল তোৰ বিয়াখন চাই যোৱাৰ সেইটোতো নহবই অন্ততঃ বোৱাৰীজনী এবাৰ দেখি গ'লে বৰ শান্তি পাব সেইকাৰণে মই মোৰ বন্ধু ৰঞ্জিতক কৈছোঁ তাৰ ছোৱালীজনীক লৈ আহিবলৈ বৰ ভাল ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ উপযুক্ত তাই ভাল লাগিলে শুনি আজিকালি যে বোৱাৰী ভাড়াত পোৱা যায় গম পালো তই যে ল'ৰা এটাৰ লগত বাইকত বৰকৈ ঘূৰি ফুৰ কি তহঁতৰ চেনেলতে কাম নকৰে জানো বিয়া বাৰুৰ কথা কিবা ভাবিছ নেকি সেইবোৰ যদি একো ভবাই নাই ভাল ল'ৰা এটা চাই বিয়া পাতি দিব লাগিব বয়সবোৰতো ৰৈ থকা নাই পঢ়া শুনাত চোকা আছিলি ৰিজাল্টটো ভাল ভাবিছিলো ভাল চৰকাৰী চাকৰি এটা কৰিবি একো নহলে যেতিয়া অহা মাহত বিয়াখন পাতিব লাগিব এই ৰাতিখন আকৌ কোন আহিল অৰিন্দম তুমি ভাল হৈ যাব চিন্তা নকৰিবা এইবাৰ তোমাৰ বহুত দিনীয়া ইচ্ছা এটা মই পূৰণ কৰিম বুজিছা আমাৰ হ'বলগীয়া বোৱাৰীজনীৰ কথা কৈছোঁ অলপ পিছতে ৰঞ্জিত আহিব চিনি পোৱা নহয় মোৰ বিজনেছ পাৰ্টনাৰ জীয়েকক লগত লৈ আহিব তাইক লগ পালে তুমি খুব ভাল পাবা মা এইজনী ৰাগিনী মই তাক ঠিক কৰিছোঁ তাই আমাৰ লগত থাকিব আৰু তাই আহিলে তোমাৰ কোনো টেনশ্যন নাই চব বেমাৰ ভাল হৈ যাব এওঁ মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে আপোনাৰ ঘৰৰে বোৱাৰী হ'ব নোৱাৰে মোৰ পত্নী হ'ব পাৰেতো চব ঠিক হৈ গৈছে অকল মন্দিৰ যাবলৈহে বাকী আছে কি কমা এইখন লওক বাহ চিএম ছাৰক কিন্তু বেলেগ প্ৰশ্ন সুধিব দেই কি প্ৰশ্ন সুধিব আপুনি কি ৰঙৰ কাপোৰ পচন্দ কৰে আপুনি ক'ত ক'ত ফুৰি ভাল পায় আপুনি কি খাই ভাল পায় চিএম ছাৰেনো কি খাই ভাল পায় কফি আপুনিতো আজিলৈকে কোনো ধৰণৰ ইণ্টাৰভিউ দি পোৱা নাই নহয় মানে সি মোৰ বহুত পুৰণি বন্ধু আৰু ইমান বছৰৰ পিছত তাৰ পুৰণি বন্ধুজনক যেতিয়া সি মুখ্যমন্ত্ৰী ৰূপে দেখা পাব তেতিয়া তাৰ বা কেনেকুৱা জ্বলন হয় নহয় মানে মই ধেমালিহে কৰিছোঁ ছাৰ অফিচিয়েল ক্লিয়াৰেঞ্চ আহি গ'ল তেতিয়াহ'লে আপুনি মৃন্ময়ক কৈ দিয়ক ছাৰ পুলিচৰ ক্লিয়াৰেঞ্চ আহিব লাগিব আপোনাৰ ছিকিউৰিটিৰ কথা আছেতো চিষ্টেম এটাও আছেতো নে কি কয়